মানে মই মুখা পিন্ধো টঙনিয়ামটোক ধৰিলো जटाटवे गलज्जल प्रवाह पापितस्थले गले बलम बलम पिता भुजंगम वाओ मैन अमेजिंग फाली दिছে यस দি হেপি বাৰ্থডে বাবা হেপি বাৰ্থডে এটো হৈছে পিকনিকৰ এটা আনডিসকভাৰ্ড স্পট যেটো আমি ডিসকভাৰ কৰিছো হেল্ল' বুলি কক না এ লাগে দেই মই ফেক মানুহ কলিনা কথা ক'ব নোৱাৰো এতিয়া প্ৰেডিয়েটৰ খাবা স্পন্সৰশ্বিপ কৰিব দেই সিহঁতক এক কেজি গাহৰি 5টা মানুহ গাহৰি কেনেকৈ কিনিব লাগে চা এইটো চলংটো কিমান পাতলা দেখিছ এই পাতলা চলং ল'ব লাগে এইটো চা তেতিয়া বইল নকৰিলে হৈ যায় যে বইল কৰিব লাগিব মানে তেতিয়া এই চলং বস্তুটো খাই ভাল নালাগে খনিন্দা ক'ত যাবি লোকে খুৱাব লোকৰ খোৱা খাবলৈ যাম প্ৰেডিয়েটৰ খাবা স্পন্সৰশ্বিপ কৰিব দেই সিহঁতক এইয়া খাই বোলা খাই লৈ আছো নাম ৱাও এইফালে যা এইটো ৰাস্তা দি দেখাই দিব নহয় আপোনাক ধুনীয়াকৈ দেখাই দিব আপুনি কি কৈ দিয়ক হেল্ল' বুলি কওক না এ লাগে দেই আমি আজি জুই জ্বলাম এটা স্পেচিয়েল বস্তু এদি এইটো স্পেচিয়েল বস্তু কি এইটো ডাঙৰকৈ কোৱা এইটো ৰবৰ দেই এইটো ৰবৰ যিটো আঠাটো যে ৰৈ যায় যে এইটো আঠাটো যিটো ৰৈ যায় সেই আঠাটোৱেদি আমি জুই জ্বলাম এয়া এনেকৈ এয়া খৰি এই দেখো কি আনিছ ইয়াত ফটিকা দেখুওৱা অপেন কৰি দেখুওৱা টেক্স নিদিয়াকৈ তই এইটো খাইছ না তই চৰকাৰক ফাঁকি দি পেলাই এইবোৰ জেগা দেখিছে কি ধুনীয়া জেগা আমাৰ অসমত নহয় আমাৰ মৰিগাঁও গুৱাহাটীতো বহুত ধুনীয়া জেগা চাওক না কি সুন্দৰ জেগা এইবিলাক কি সুন্দৰ জেগা এয়া কোনো গুৱাহাটী অম্বিকাগিৰিনগৰ ৰাস্তা নহয় দেই গীতানগৰ ৰাস্তা নহয় ভাইবটো কিন্তু তেনেকুৱাই পাবা এয়া ছাগলীয়ে গছৰ পাত খাই আছে দেখি আজিলৈকে দেখাই নাই এই আছে কি সুন্দৰ জেগা বে এইবিলাক গুলি কি সুন্দৰ জেগা বে আমি কিয় যাওঁ লাডাখ লেবেল দিবলৈ বৰফ পোৱা যায় যাম লেবেল দিবলৈও যাম আবে এখন ভাল লাগিছে বগাখন আমাৰ লগতে গৈ আছে আমাৰ লগতে খানা খাব গৈ আছে নেকি বঢ়িয়া জিনটো ল'ব বঢ়িয়া হওক দে কি ভাইব লাগিছে বে আজি ৱেডাৰটো আৰু সেক্সি দিছে বে সেক্স ৱেডাৰ কেলা ভাইব কেলা এখন কেলা মোৰ ভাল লগাখন এই জিঅ'টি নেকি এখন কি বে এইখিনি কেলা মস্ত লাগিছে বে এই মস্ত এইবাচোন খৰি চৰি আছিলে ভাল কেলা 70 টকা লৈছে এইখিনি কৈ দিয়া
এইখিনি টকাতে 70 টকা মজা মজা ইয়াতে ফুৰিব আহি থাকিম মাতে ঐ দা ভালে আছে দিয়ক দিয়ক ভালে থাকক মই তই বুজি পাব লাগিব মই বুজি পাইছোঁ মই আকৌ শুদ্ধ কৰিছোঁ খানা খানা খাব যাবা আমাৰ লগত খানা ব'লা মাংস দিম ফিল দ্য নেচাৰ কেলা কেলা ওলাই গৈছে ৰাইজ বেয়া নাপাব মুখেদি কেলা ওলাই গৈছে আৰু আমিতো আৰু বেলেগৰ দৰে ইংলিছ বাইদেউ ইংলিছ মেডাম নহয় না অমেজিং নাই নাই হলি চিট আমি কওঁ কেলা কৈ আছো বিশ্ব ৰৈ আছে বিশ্ব মাথাটো বেয়া হৈ গৈছে কেইটা ডমিনা লৈ পেলাই আহিছে তাত তেল চেল চেজ খতম আজি সিংহৰ বিস্কি আছে ইয়াৰ দেখো অফ ৰোডিং দেখিছো দিছ ইজ অফ ৰোডিং মেন সেইটো চাংকত গ'ল আপটো জানা এই বিশ্বকো উঠাও এই বিশ্ব অচ্ছেছে জানা উঠিব এই ওজন গাড়ী যে বেলেঞ্চ ৰাখিব পৰা নাই বে মই কিবা দুটাক লৈ পেলাই বেলেঞ্চ ৰাখি আছোঁ ভাল বঢ়িয়া পালেহি নেকি এইখিনিতে নেকি এয়া পানী ভেদি গৈ আছে মজা লাগিছে ন কি বিচৰি আছে ভেনু ইজ ক্লিয়াৰ্ড এইটো এতিয়া ইয়াত এটা মানে হাল কেইটা ৰৈ আছে তাক এতিয়া আঁতৰাব ডাং হেণ্ডেলত ধৰে তাই হেণ্ডেলত ধৰে 30 টকাটো মই 8 টকাটো দাম পাইছোঁ 30 টকাটো এনেকৈ নহয় না পিছলৈ লাইকে টানি দিবি 8 টকাটো পাই দাম য়েছ য়েছ এইফালে এইফালে এইটো চাইডে ঘূৰা ये देखो नज़ारा গৈছে বঢ়িয়া গুড বয় গিয়া লাগি আছে ক্লাছ পা ধোৱা বঢ়িয়া সুন্দৰ ৰাখি দিয়া এতিয়া হা আজিয়ে ভাইৰেল কৰিম এইটো ভিডিঅ'ত আজিয়ে ভাইৰেল কৰিম তোক কিবা কিবি কথা ক'বলৈ দিম নহয় মই আচলতে এইটো ক কেনেকুৱা লাগিছে এইটো চিজন এইটো হৈছে পিকনিকৰ এটা আনডিস্কভাৰ্ড স্পট যিটো আমি ডিস্কভাৰ কৰিছোঁ ৰাইট এইটো চা ওপৰটো চোৱা এয়া চোৱা এনেকৈ পানী অকণমান ল'বা এনেকৈ মুখখনো ধুবও পাৰিবা এনেকৈ ধুবা এনেকৈ ধুব পাৰিবা আচ্ছা ধুলো তাৰপিছত ধুই পেলাই ধুনীয়াকৈ এনেকৈ এবাৰ চাবা এতিয়া অকণমান গছ গছনি নাই কেইদিনমানৰ পিছত বাগানখন এই আলুৱে কি কৈ আছে আলুৱে ইয়াত ৰিচাৰ্জ কৰিব আহিছে আলু মই ৰিচাৰ্জ কৰিব অহা নাই মাংস আনিছে মই সেইকাৰণে লগত লৈ আহিছে মোক বেলেগ একো নাথাকিব মাংস আনিছে লগত লৈ গুচি আহিছে মোক সেইকাৰণেহে আনিছে বেলেগ উদ্দেশ্য একো নাই কিন্তু উদ্দেশ্য এতিয়া মাংস অনাৰ কাৰণে সেইকাৰণে মোক আনিছে নহ'লে নানিলে হয় বুজিছে নাই যদি খাম্বা চাম্বা লৈ আহিলে মোৰ দৰকাৰ নাই ন য়েছ মাংস আনিছে কাৰণে মোৰ দৰকাৰ আছে য়েছ खोल रहा है गाहरी ये देखो इसमें बाको ये है बाको हाँ ठीक है और किसको वीडियो कर रहे हो ये अभी निकाल रहे हैं जुई लगी गल हैप्पी बर्थडे এই পানী উলিয়া তই এইটো খুলিবলৈ তই ইমান কষ্ট কিয় মই কামোৰ মুখনিখন থৈ দিয়া পিছত পানী মুখনিখন থৈ দে বাঘ গৈ ধুনীয়া আচ্ছা অ'কে বাবা অ'কে ভাল পাওঁ মই অ'কে এতিয়া আজি আমি আমাৰ এক্সট্ৰা টাইপত আমি বস্তুটো চেলিব্ৰেট কৰিম বাবা তোৰ বাৰ্থডে না তই নাবাকিবি সি বাকিব তাৰ বাৰ্থডেটো তাৰ না সি বাকিব না ভাবা এইটো বাৰ্থডেটো তই বাক ভাই ধুনীয়াকৈ বাক ভাই দিলেই হ'ল আৰু নাজাৰা দেখো
অঁ সেইখিনিত ধোৱাগৈ যোৱা ভেৰি নাইচ सुंदर नज़ारा है ये সন্ধ্যা কি দিছে লক্ষ্মীক ধুই আছোঁ চুঙা আমি জুই ফুকিবলৈ এইকেইটা এইটো হৈছে আদা নহৰু খুন্দিবৰ কাৰণে কাটিছোঁ আদা নহৰু তাৰপিছত আৰু এইটো মোৰ একদম পুৰা পিয়ৰ খাচটো আৰু সুন্দৰ বঢ়িয়া 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 আজি সঁচাকৈ এইটো প্লেচটো সঁচা মই 1 নম্বৰ দিছোঁ বে 1 নম্বৰ কিয় দিছোঁ বে তই যদি এসোপা যদি গছকি থাকা 2 নম্বৰ হৈ যাব প্লেচটো কাৰণ চাই তেতিয়া 2 নম্বৰ হৈ যাব অঁ দেখিছোঁ কি হ'ব 2 নম্বৰ 2 নম্বৰ আচ্ছা এই আছা মোৰ ভৰিত উঠিলে এইয়া কি খবৰ খজলে আহক আপোনালোকে শিকি ল'ব এডাল কি বস্তু এইপিনে চাওক চুঙা মই দেখাই দিছোঁ ধূপ ধূনা গায়ত্ৰী মন্ত্ৰ ইয়াতে গায়ত্ৰী মন্ত্ৰ নহয় ইয়াতে হেৰি এই শিৱ তাণ্ডৱ পঢ়ে শিৱ তাণ্ডৱ আচ্ছা অকণমান ৰাইজলৈ বুলি জটা তবে গলত জল প্ৰবাহ পাপিতস্থলে গলে বলম বলম বিতা ভুজং তুংগম ৱাও মেন এমেজিং ফালি দিছে য়েছ এতিয়া এইটো কি কৰিব হোল দিব এয়া চাওকচোন শিৱৰ নামত হোল দি দিছে সি বৈদ্য হোল দিছে প্ৰ' হোলাৰ give a big hand for him পিয়াজ বিলাহী আৰু ইয়াত দেখিছে মছলা সোমাইছে গিলাচ লৈ আহিছোঁ এয়া আমি আচাৰ লৈ আহিছোঁ ধুনীয়াকৈ এয়া ভোট জলকীয়া আছে মই চব দেখুৱাই দিছোঁ গিলাচটো কিয় আনিছ পানী কিহত খাবি বাবা কোনটো পানী খাবি ঐ ভাল পানীটো খাম অঁ ভাল পানী খাবি এইটো চাকি ধুনীয়া তই কি ভাল পানী খাবি এইকেইটা খুজি আনিছোঁ দেই নাই এনেই বেয়া পানী খাই আছিলি এনেই কি বেয়া পানী খাই আছিলি ভিডিঅ' মে আচ্ছা ফটো আমি नहीं करने का ভিডিঅ'ত আমি ইমেজটো দেখুৱাই এই ধুনীয়া এভৰি ডে স্পাইচেছ ভিডিঅ' জেণ্টলমেন নহয় বেলেগৰ নিচিনা ভিডিঅ'ত মুখা পিন্ধা হ'বলৈ চেষ্টা নকৰোঁ মানে মই মুখা পিন্ধো টঙনিয়ামটোক ধৰি লৈ অঁ এতিয়া ভিডিঅ'টো ৰেও এইটো চা বিলাহী এইটো শুন আমি ৰ মানুহ এইটো কেনেকৈ সি শুনিব সিয়ে কৈ আছে এইটো চা ইয়াৰ হেৰি সোমাই আছে কটাই নালটো দিয়ে এইবিলাক সোমাই আছে মই কৈ আছোঁ শুন শনিন্দা এতিয়া ফেমত আছে ন না এইফালে ক এইফালে কওঁ এতিয়া শনিন্দা হৈছে ফেক মানুহ আমি বেকগ্ৰাউণ্ডত আছো ন আমি ৰ কোনো কথা ক'ব মই ফেক মানুহ শনিন্দা চব কথা ক'ব নোৱাৰো এতিয়া মই ক'লে ফালা খাম এতিয়া মোৰ পিছফালে যিকেইটা আছে সেইকেইটা ৰ মানুহ আমি যিকোনো কথা ক'ব এয়া এইটো আছে চাহী গৰম আমাৰ মেডিকেল কাউন্সিল যিটো আছে ইণ্ডিয়া আৰু ফুড কাউন্সিল যিটো আছে ফেচাই ফেচা যিটো আছে তাতে US-ৰ আমাৰ এইটো যে দেখিছ এভাৰেডি ছানৰাইজৰ যিটো মছলা ফৰেইন কাণ্ট্ৰিত যিটো এক্সপৰ্ট হয় টোটেল 7খন কাণ্ট্ৰিত এই মছলাবিলাক বেন কৰিছে এইটো বেন কৰিছে দেই বেন কৰিছে কিয় কাৰণে বেন কৰিছে মেইন কাৰণটো কি গম পাইছেনে ইয়াত থকা যিটো হেৰি আছে কেঞ্চাৰৰ আটাইতকৈ বেছি মাত্ৰাটো পাইছে সেইকাৰণে বেন কৰিছে আমি কি কৰিম জানে ৰাইজ এইটো খাম নহয় এইটো খোৱাৰ পিছত আমি অৰ্জুন গছৰ ছাল খাই দিম কেঞ্চাৰ নহয় আৰু আটাইতকৈ ভাল সুবিধা এটা আছে তই নাখাও কৈ দিওঁ নেকি ৰহস্যটো এই অৰ্জুন গছৰ ছালৰ বাহিৰেও এটা আছে কেঁচা ভাং খাই দিলেও হ'ব নহ'লে আমাৰ লগত কেতিয়াবা দুটামান চট মাৰিলে হৈ যাব অঁ জুই লাগি গ'ল হেপী বাৰ্থডে মেন জুই লাগি গ'ল হেপী বাৰ্থডে এই পানী উলিয়া তই এইটো খুলিবলৈ তই ইমান কষ্ট কিয় মই কামোৰ মুখনিখন থৈ দিয়া পিছত পানী মুখনিখন থৈ দে বাঘ গৈ ধুনীয়া আচ্ছা অ'কে বাবা অ'কে ভাল পাওঁ মই অ'কে এতিয়া আজি আমি আমাৰ এক্সট্ৰা টাইপত আমি বস্তুটো চেলিব্ৰেট কৰিম বাবা তোৰ বাৰ্থডে না তই নাবাকিবি সি বাকিব তাৰ বাৰ্থডেটো তাৰ না সি বাকিব না ভাবা এইটো বাৰ্থডেটো তই বাক ভাই ধুনীয়াকৈ বাক ভাই অঁ দিলেই হ'ল আৰু দি হেপী বাৰ্থডে বাবা হেপী বাৰ্থডে বঢ়িয়া খুচ ৰহো জিঅ' সদাবাহাৰ খুচ ৰহো আমাৰ শনিন্দাই গাহৰি কৰি আছে গেট দেখিছ এইবিলাক নিমখ দিলে উঠি যায় নেকি মাংস বেয়া গেটবিলাক আৰু তেলৰ গেটবিলাক এইসোপা পেলাই দিয়া হ'ব গাহৰিটো যে হেৰি বইল যে হৈছে যে মালটো ফুলি গৈছেগৈ লাহে এইটো আৰু ফুলাব লাগিব
তাৰ অৰ্থ কি অৰ্থ একো নাই তেতিয়া খাই পেলাই তহঁতে সুখ পাবি ফ্লাফি ফ্লাফি লাগিব ফ্লাফি ফ্লাফি ওৱান্স মোৰ ফ্লাফি তই বিশ্বত কেমেৰা তই প্ৰত্যেকটো ডিটেইলছ সি কৰি দিব তোক মই নোৱাৰিলেও কি পাৰিব মই ইউজহে কৰোঁ বেছিকৈ তই কথা বেছি ক কেলা ইউজ বেছি কৰোঁ এই জুই পাম মজা মাছৰ তেলে মাছ ভজা নিচিনাকৈ গাহৰি তেলে একেলা গাহৰি ভাজি আছে গাহৰি গোটেইটো দি দে মনে মনে থাক তই অলপ ৰঙা ৰঙা হ'লে নমাই দিবি বদনামে ভাইলেণ্ড হৈ যাওঁ ফ্ৰিজত থোৱা মাল তই তেল ইমান নোলাব দে হা মই সোনকালে গোটেইখিনি দিব লাগিব কৰি আছোঁ নহয় মই Wait a minute. সেইটো কাৰণে ভগৱানে আকৌ মানুহ নুঠীয়া অকণমান পেলাই থ তেতিয়াহে কেলে চালটো যদি গৰমে নালাগে সি কেনেকে তেলটো উলিয়াব লাল হৈ যাবগৈ কোলা হৈ যাব আয়ো দেহি মেলি দিয়া মাংসখিনি ধুনীয়াকৈ নকওঁ বন্ধু মেলি দে তোৰ দুখ শুনিনা এটা কথা কওঁনে ইমান ধুনীয়াকৈ খানা খাওঁ চবতে মছলা মুখেদি কামুৰিলে কিবা অভিযোগ আছে নেকি এনি কাইণ্ড অফ অভিযোগ ৰাইজে কমেণ্টত ক'ব কাহি গৰম অলপ এতিয়া দিম পিছত লাষ্টত ফিনিচিঙত অলপ দি দিম ভাল নহয় 70 টকা লয় নেকি এইখিনি খৰি মই জিনটোক দি দে জলকীয়া পুৰি নিদিয়া ওৱান কাইণ্ড অফ বেষ্ট ফ্লেভাৰ এই পুৰা জলকীয়া যিটো ফ্লেভাৰ এয়া পুৰা জলকীয়া ফ্লেভাৰ সেইকে যাব ডাইৰেক্ট গাহৰি দিটো ইমান সুন্দৰ ডেমনষ্ট্ৰেশ্যন এইটো কোনে কৰিছে নো কামটো কোনে কৰিছে এইখিনিত এই ভাইটিটো চোৱা ফেমত আহা এই মেন অফ দ্য মেচ ভাই তই মেন অফ দ্য মেচ বঢ়িয়া মানুহৰ ডিচিপ্লিন কৰাটো এটা আৰ্ট একদম এইটো ভোট জলকীয়াৰ লগত সি খুন্দি দিছে ধেমালি নেকি ক'ত খুন্দিছা বাবা ক'ত খুন্দিছা এইটো বাঁহৰ চুঙাত খুন্দিছে চশমাযোৰ পিন্ধি লৈছোঁ দেই মোক ধোঁৱাই দি দিছে য'ত ত'ত পেচাব কৰি ফুৰো যে তাৰ পৰিণাম হয় আজি মোৰ অমেলৰ কামটো পাই গ'লে ড্ৰপ करने वाला हूँ পিঁয়াজ আলু যিহেতু মই প্ৰথমে কৈছোঁ মোৰ এইটো কাৰণে অনা হৈছিলে সি প্ৰথমতে কৈ থৈ দিয়ে চব কথা পৃথিৱীত দুটা মানুহ সৰব যাম এটা হৈছে হাতী এটা হৈছে আলু এতিয়া ভাত চোৱা কিমান ধুনীয়া হৈছে এটা এটা এইটো দিয়া গাহৰিটো দিয়া ये सोरिया में मार रहा हूँ উপায় কেনেকুৱা হৈছে হাউজ ডেট পিয়ম হাউজ ডেট উপায় মেন অফ দ্য মেচ মেন অফ দ্য মেচ বুবাই কেনেকুৱা ঐ আলু মজা ধুনীয়াকৈ মুখ সোমা অঁ য়েছ কেনেকুৱা হৈছে ৰিভিউ দে চালা ৰিভিউ নিদিয় ৰিভিউ দে মাংসখিনি ভালে হৈছিলে অঁ মাংসখিনি ভালে হৈছিলে কিন্তু মেইন কথাটো হৈছে শনিদাই বনোৱাৰ কাৰণে বেয়া হৈছে য়েছ এতিয়া শনিদাই নবনালে ভাল হ'লহেঁতেন ন শনিদাই নবনোৱাহেঁতেন ভাল হ'ল কোনে বনোৱাহেঁতেন ভাল হ'লহেঁতেন নামটো ল কোনে বনোৱাহেঁতেন ভাল হ'লহেঁতেন এই আমাৰ যে অঁ ইউটিউবৰ যে ভিডিঅ' এটা যে অঁ ভাইৰেল যে হৈছিলে আমাৰ বেয়া নাপাতা ব্যক্তিজন বৰলা কাইটো যে এই ভিডিঅ' যে ইউটিউবত যে ভিডিঅ' ভাইৰেল হৈছিল যে অঁ আনে যোৱা বাটে গাই অঁ সেইটোৱে বনোৱাহেঁতেন এই বৰলা কাইটোলৈ কোনোবা ছোৱালী আছে জল্দিছে আহি যোৱা চেচে আৰু খতম বনাই খুৱাব মই বিশ্বাস আছে ভাতটো বান্ধি আছে অ' পাৰ্থ এইকেইটা ভাত কালে এইকেইটা ভাত মোৰ ঘৰত থকা কুকুৰজনী ঐ নামটো ক গাৰ্গী আন মতে গিগি বুলি মাতো গিগি অঁ আমাৰ ঘৰৰ পৰিয়াল দেই কুকুৰ নহয় পৰিয়াল অঁ পৰিয়াল যোনজনী ছোৱালী আহিব অঁ যেতিয়াই ঘৰত হামলা দিওঁ অঁ আপত্তি কৰিব নোৱাৰিব কিন্তু আপত্তি কৰিব নোৱাৰিব সেইটো আগতে কৈ থৈছো সেইটো আগতীয়া কথা ৰাতি 12 বজাতো যাব পাৰোঁ ৰাতিপুৱা 4 বজাতো যাব অঁ পাৰোঁ এইটো একদম বিচনা বা খোৱা পৰা উঠি হ'লেও চাহ একাপ বনাই দিব লাগিব অঁ 100% ভাত নিজে বনাই খাম দৰকাৰ অঁ পৰিলে। ভাত নিজে কিটচেন থাকিব
ফ্লাইং কিটচেন সেইটো কিন্তু কম্পালচৰি কম্পালচৰি তই এতিয়া ভাত খা ধুনীয়াকৈ ভাত খা য়েছ বঢ়িয়া ৰাইজ আমাৰ আজি পিকনিক ইমানতে সমাপ্ত এয়া চাওক জুই বাবাক আমি এতিয়া প্ৰণাম জনাইছোঁ এয়া এমটি হৈ গ'ল এমটিনেছ বাবা আজি খানা খাই কেনেকুৱা পালা মজা এতিয়া এই ভিডিঅ'টো চাবানে আহিব খুব সোনকালে আহিব তোমাক দি দিম শ্বেয়াৰ কৰিবা অ'কে আহ